ওচৰত আহিলোঁ পৰিচালকজন লোকৰ ইমান ভয় খাই আছিল কিন্তু নহয় মানুহজন বিচনাত বাগৰি আছে স্ক্ৰিপ্ট এটা লৈ লিখি আছে ডেকা ল'ৰা আহিলা এনেকুৱা ধৰণৰ কথা তো তেতিয়া মোৰ সেই বাক্যটোতে মোৰ ইমান ঘৰুৱা ফিল হৈ গ'ল যে পাৰিম মানুহজনৰ লগত ইমান সমস্যা নহ'ব চাগে এইবিলাক অলপ পলিটিকেল মাইণ্ডছেটটো বহি আছে তেতিয়া মই কামটো পাবও লাগিব এক্টিংটো কৰিবও লাগিব মোক ৰিজেক্ট কৰে নেকি তেনেকুৱা ধৰণৰ পলিটিকেল মাইণ্ডছেটটো বহি আছে তো তেওঁ ধুনীয়াকৈ বহি আমাৰ প্ৰডিউচাৰ বাইদেউৰ ঘৰত আছে তেওঁ শুই স্ক্ৰিপ্ট লিখি আছে স্ক্ৰিপ্টটো কাৰেকশ্যন কৰি আছে তাৰপিছত ষ্টৰি লাইনটো বুজালে সেই ষ্টৰি লাইনটো যেতিয়া মোক বুজালে তেতিয়া প্ৰথম সংঘাতটো মোৰ আহিছে যে ষ্টৰি লাইনটো হ'ল 77 to 83 তো সেই সময়ত একদম মৰ্মান্তিক সময় এটা আৰু স্পৰ্শকাতৰ সময় এটা অসমৰ কাৰণে কমিউনিজম আন্দোলনটো গোটেই দেশব্যাপী চলি থকাৰ পিছতো নক্সাল বস্তু এটা শিপাই আছিলে ভিতৰে পৰিৱৰ্তনকামী মানুহখিনিৰ মাজত তো ইমান ৰাফ পলিটিকেল কথা এটা তো সেই পলিটিকেল বিষয়বস্তুটোৰ ভুক্তভোগী মানুহ মই হৈ অভিনয় কৰিব লাগিব তো মই মোক কিমান ফিট কৰিব পাৰিম